টিউটোৰিয়েলে আপোনালোকক স্বাগতম জনাইছো। অলপমান চুজি, নাৰিকল, এলাচি এটা, কেইটামান কিচমিচ আৰু বাটাৰ লৈ ল'ম। চুজিবিলাক ভালকৈ ভাজি থাকিম, তাত অলপমান নিমখ দি ল'ম আৰু এলাচিটো দি দিম। এফালে অলপমান গৰম পানী হ'বলৈ দিম। মোৰ ওচৰত অৰেঞ্জ ফুড কালাৰ আছিলে, মই সেইটো দি দিছোঁ। আপোনালোকে যি কালাৰ থাকে দিব পাৰে। কালাৰটো মই গলাই ল'ম, মোৰ ওচৰত পাউডাৰ আছিলে। চুজিবিলাক ভজা হৈ গ'ল, তাত মই এচামুচ বাটাৰ দি ল'ম। আপোনালোকে যিমানখিনি পাৰে দিব পাৰে। বাটাৰ দি মই অলপ সময় ভাজি থাকিম। তাৰপিছত কিচমিচ আৰু নাৰিকলবিলাক দি দিম। কিচমিচ আৰু নাৰিকলবিলাক দি কিনে অলপ সময় ভাজি থাকিম চুজিবিলাক। তাৰপিছত সোৱাদ অনুসৰি চেনি দি দিম। মিঠাটো আপোনালোকে জোখমতে দিব পাৰে। চেনিবিলাক দিয়াৰ পাছত অলপ সময় চুজিবিলাক ভাজি থাকিম। তাৰপাছত পানী দি দিম আৰু ফুড কালাৰখিনিও দি দিম। পানীখিনি শুকোৱালৈকে চুজিবিলাক ভালকৈ লৰাই থাকিম হাতেৰে। হৈ যোৱাৰ পিছত এখন ডাঙৰ থালত পেলাই ল'ম। চুজিবিলাক ভালকৈ থালত চামুচেৰে মিলাই ল'ম। তাৰপিছত চুজিবিলাক ওপৰত অলপমান নাৰিকল দিম। মই নাৰিকলবিলাক হাতেৰে দিছোঁ, যদি আপোনালোকে পাৰে চামুচেৰে দিব পাৰে। মই প্লেটখন কিছু সময়ৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। ভালকৈ ঠাণ্ডা হোৱাৰ পিছত মই নিজৰ ষ্টাইলত কাটি ল'ম। আপোনালোকে যিটো শ্বেপ দিব খোজে দিব পাৰে।